নমস্কাৰ বন্ধুসকল, এজি এডুকেশ্যনেল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি পৰিৱেশৰ লগত জড়িত আইনসমূহৰ বিষয়ে আলোচনা কৰিম, য'ৰ পৰা যিকোনো কম্পিটিটিভ এক্সামত 1ৰ পৰা 2 নম্বৰ নিশ্চয়কৈ আহে। গতিকে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পৰিৱেশৰ লগত জড়িত প্ৰথমখন আইন হৈছে ভাৰতৰ বন আইন। এই আইনখন ভাৰতৰ স্বাধীনতাৰ আগতে ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিলে। ইয়াক দুবাৰ প্ৰণয়ন কৰা হৈছিলে। প্ৰথমতে 1878 চনত প্ৰণয়ন কৰা হৈছিলে আৰু দ্বিতীয়বাৰ 1927 চনত প্ৰণয়ন কৰা হৈছিলে। যদিহে প্ৰশ্নত ভাৰতৰ বন আইন কেতিয়া প্ৰণয়ন কৰা হৈছিলে বুলি আহে আৰু যদিহে অপশ্যনত 1878 চনটো থাকে তেতিয়াহ'লে এইটোৱে শুদ্ধ হ'ব, আৰু যদিহে অপশ্যনত 1927 চন থাকে তেতিয়াহ'লে 1927 চন শুদ্ধ হ'ব। কিন্তু বৰ্তমানলৈকে যিবিলাক কম্পিটিটিভ এক্সামত এই প্ৰশ্নটো আহিছে তাত থকা অপশ্যন বিলসমূহৰ ভিতৰত 1927 চনটো থকা দেখা গৈছে। তাৰ পিছৰখন আইন হৈছে বন্যপ্ৰাণী সংৰক্ষণ আইন বা বন্যপ্ৰাণী আইন, দ্য ৱাইল্ড লাইফ এক্ট, দ্য ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট। এই যিখন আইন, এই আইনখন ভাৰতীয় সংসদে 9 ছেপ্টেম্বৰ 1972 চনত প্ৰণয়ন কৰিছিলে। বন্য জন্তু, বন্য চৰাই আৰু অৰণ্য ৰক্ষাৰ উদ্দেশ্যে এই আইনখন প্ৰণয়ন কৰা হৈছিলে। তাৰ পিছৰখন আইন হৈছে জল আইন বা জল প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন, দ্য ৱাটাৰ এক্ট অৰ দ্য ৱাটাৰ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ পলিউশ্যন এক্ট। এই আইনখন ভাৰতীয় সংসদে 1974 চনত প্ৰণয়ন কৰিছিলে। জল প্ৰদূষণ নিয়ন্ত্ৰণৰ উদ্দেশ্যে এই আইনখন প্ৰণয়ন কৰা হৈছিলে। ইয়াৰ পিছত এখন বোৰ্ড বা সমিতিৰ বিষয়ে উল্লেখ আছে। এইখন হৈছে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড, দ্য চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বোৰ্ড। এই যিখন সমিতি, এই সমিতিখন 22 ছেপ্টেম্বৰ 1974 চনত গঠন কৰা হৈছিলে। এই সমিতিখন এখন বিধিবদ্ধ অনুষ্ঠান আৰু ইয়াক মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ আণ্ডাৰত গঠন কৰা হৈছিলে। তাৰ পিছৰখন আইন হৈছে বন আইন বা বন সংৰক্ষণ আইন, দ্য ফৰেষ্ট এক্ট অৰ দ্য ফৰেষ্ট কনজাৰভেশ্যন এক্ট। আমি ইয়াৰ আগতে ভাৰতৰ বন আইন পাইছিলোঁ আৰু ভাৰতৰ বন আইনখন প্ৰণয়ন কৰা হৈছিলে 1878 চন আৰু 1927 চনত। যদিহে বন আইন আহে বা বন সংৰক্ষণ আইন আহে তেতিয়াহ'লে এই আইনখন ভাৰতীয় সংসদে 1980 চনত প্ৰণয়ন কৰিছিলে আৰু এই আইনখনক 1988 চনত সংশোধন কৰা হৈছিলে। তাৰ পিছৰখন আইন হৈছে বায়ু আইন বা বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন, দ্য এয়াৰ এক্ট অৰ দ্য এয়াৰ প্ৰিজাৰ্ভেশ্যন এণ্ড কণ্ট্ৰল অফ পলিউশ্যন এক্ট। এই আইনখন ভাৰতীয় সংসদে 1981 চনত প্ৰণয়ন কৰিছিলে আৰু পিছলৈ এই আইনখনক 1987 চনত সংশোধন কৰা হৈছিলে। তাৰ পিছৰখন পৰিৱেশ আইন, দ্য এনভাইৰনমেণ্ট এক্ট বা পৰিৱেশ সংৰক্ষণ আইন, দ্য এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট। এই আইনখন ভাৰতীয় সংসদে 9 জানুৱাৰী 1986 চনত প্ৰণয়ন কৰিছিলে আৰু এই আইনখন 19 নৱেম্বৰ 1986 চনৰ পৰা বলবৎ কৰা হৈছে। এই আইনখন
84 চনৰ যি ভোপাল গেছ দুৰ্ঘটনা সংঘটিত হৈছিল তাৰ ফলশ্ৰুতি স্বৰূপে প্ৰণয়ন কৰা হৈছিলে। তাৰ পিছত এখন আঁচনিৰ বিষয়ে উল্লেখ আছে, ৰাষ্ট্ৰীয় বন আঁচনি, নেশ্যনেল ফৰেষ্ট পলিচি। এই আঁচনিখন পৰিৱেশৰ স্থায়িত্ব আৰু পৰিস্থিতিক ভাৰসাম্য ৰক্ষাৰ উদ্দেশ্যে আৰম্ভ কৰা হৈছিলে আৰু এই আঁচনিখন 1988 চনৰ পৰা আৰম্ভ কৰা হৈছে। তাৰ পিছত ভাৰতীয় সংবিধান আৰু পৰিৱেশ সংৰক্ষণ বা ইণ্ডিয়ান কনষ্টিটিউশ্যন এণ্ড এনভাইৰনমেণ্ট প্ৰটেকশ্যন। ভাৰতীয় সংবিধানত পৰিৱেশৰ বিষয় 1976 চনলৈকে অন্তৰ্ভুক্ত কৰা হোৱা নাছিলে। ভাৰতীয় সংবিধানত কোনো ধৰণৰ পৰিৱেশৰ বিষয় নাছিলে, কিন্তু 1976 চনত হোৱা 42তম সংবিধান সংশোধনৰ জৰিয়তে পৰিৱেশৰ বিষয় ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হয়। ভাৰতীয় সংবিধানৰ দুটা অনুচ্ছেদ 48A আৰু 51AG এই দুটা অনুচ্ছেদত পৰিৱেশৰ বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। এই যিটো 48A এই অনুচ্ছেদটো নিৰ্দেশাত্মক নীতিৰ লগত জড়িত। এই অনুচ্ছেদত ভাৰত ৰাষ্ট্ৰক পৰিৱেশ সংৰক্ষণ আৰু ইয়াৰ বিকাশ সাধনৰ উদ্দেশ্যে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু 51AG এই অনুচ্ছেদটো নাগৰিকৰ মৌলিক কৰ্তব্যৰ লগত জড়িত আৰু ইয়াত কোৱা হৈছে যে প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু উন্নতি সাধন কৰাটো প্ৰত্যেক নাগৰিকৰে মৌলিক কৰ্তব্য। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই ভিডিঅ' এটা আপলোড কৰিলে তাৰ ন'টিফিকেশ্যনটো পোনপ্ৰথমে লাভ কৰে। গতিকে আজিলৈকে সামৰিছোঁ। ধন্যবাদ।